এইফালে আইদেৱে প্ৰসাদ ধুই আছে, মগু ধুই আছে ন? বঢ়িয়া বঢ়িয়া। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালেই। বহুদিনৰ বিৰতিৰ পিছত ভিডিঅ' দিছোঁ। মনবোৰ ভাল নাছিলে, সেইকাৰণে ভিডিঅ' বনাব মন নাছিলে। অলপ প্ৰব্লেম আছিলে, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজি বিশ্বকৰ্মা উপলক্ষে বুলিয়ে ভিডিঅ' দিছোঁ। আজিৰ পৰা আকৌ ষ্টাৰ্ট ভিডিঅ' দিম সদায়। আৰু মোক মৰম দিব, ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ অকণমান মৰম পালেই মই আৰু ভিডিঅ' বনাবলৈ ভাল লাগিব আৰু ভাল ভাল ব্লগ বনাই যাম। ছাপোৰ্ট কৰিব। আৰু এইখন মোৰ বাইক, ধুনীয়াকৈ গা চা ধুৱাই মালা চালা পিন্ধাই দিছোঁ। এয়া মালা চালা পিন্ধাই ধূপ চুপ জ্বলাই দিছোঁ। এইখন আমাৰ চাইকেল। শৰাইভাগ দিছোঁ, গোঁসাই ঘৰতে দিছোঁ শৰাইভাগ। আৰু চাব ভিডিঅ'টো সম্পূৰ্ণলৈকে। আজি বিশ্বকৰ্মা পূজা, সেইকাৰণে আজি ভাত নাখাওঁ। আজি ৰুটি খাম, ৰুটি আৰু লাল চাহ। আৰু ওচৰৰ দাদা খুৰাহঁতৰ ঘৰতো বিশ্বকৰ্মা পূজা পাতিছে, তালৈ যাম। আৰু আজি পূজা খায়ে থাকিম, পূজা খাই পেট ভৰাম। আজি ভাত নাখাওঁ আৰু মই দেখুৱাই থাকিম আপোনালোকক ক'ত ক'ত পূজা খাওঁ, চাই থাকিব ভিডিঅ'। এয়া প্ৰসাদ মিলাই আছে, এইবাৰ ফুলপাহ ধুনীয়াকৈ আঁকিছে এইগৰাকী। এয়া সজাইছে, মোৰ ভুল হৈছিলে সেইকাৰণে শিকাই দিছে। সেয়া এগৰাকী বাহিৰা সেইফালে ৰৈ আছে, দুখ মনত, নহ'লে এইডোখৰত বহিলেহেঁতেন। এতিয়া আহিব পৰা নাই, এতিয়া সেইকাৰণে পিছফালে ঘূৰি প্ৰসাদকেইটা হাত নধৰিবা, ঘৰৰ মানুহ যে। এয়া কল, আপেল, এই আপেল মিহি মিহিকৈ কাটি আছে। এই কুঁহিয়াৰ, টিহু। ইয়াত এইফালে আয়োজন চলি আছে। এইফালে আইদেৱে প্ৰসাদ ধুই আছে, মগু ধুই আছে ন? বঢ়িয়া বঢ়িয়া। এই সাংবাদিক নহয় মই। ইয়াত কিবা এভাগ আছে ইয়াত। এয়া বুট। এয়া বুটৰ দাইল, এই বুটৰ দাইল। এইখন খালী কেৰাহী, তেল আছে। সেয়া লালমোহনখিনি দেখাই দিয়ক। এয়া ইয়াত আছেই, এয়া আকৌ সেই তাত আছেই। এয়া এটা মাৰি থোৱা আছে, দেখিছে নাই কিমান সোপা? খোৱাহে কথা আজি আৰু। এয়া মিক্সিত মছলা পিচি আছে। এয়া ভকত আহি আছে আৰু এজন দুজনকৈ। এই আছে ভকত আহি আছে। এই আমাৰ ৰুটি পুৰি আছে, ৰখিলা কিজনীয়ে। এয়া বেলি আছে। এবাৰ ন বোৱাৰী, সেইজনী বৌ, এজনী বৌ, এজনী বৌ, চব বৌয়ে বৌ। এতিয়া পূজা খাই ঘৰ মৰি হাতত লৈ পেট ডিং ডিঙীয়া কৰি আহিছোঁ। হয় ন? হয়। কেনেকুৱা মানে তোমাৰ খাই পেট ভৰিলে নাই বাৰু? একদম মজা আছে, ভৰি গৈছে। ভৰিলে? ভৰি গৈছে পূৰা খালা? কেইখন ৰুটি খালা? কেইখন মানে চাৰিখন। চাৰিখন খালা? অঁ। এই বঢ়িয়া। আৰু দুখনমান খাব লাগিছিলে। ৰাতি সাঁজটো আকৌ আমাৰ ইয়াত আছে, আহিব লাগিব তুমি ন? ঠিক আছে, তেতিয়াহ'লে আপোনালোকেও খাওক, এনজয় কৰক আজিৰ দিনটো।